ৰাতি সেই গধূলি মানে নামঘৰত হেৰি নাম সামৰণি পাতিছিলে নহয়। তাৰপৰা সেই মাহ প্ৰসাদ খালোঁ নেকি আৰু ৰাতি এডোখৰ পৰা লাগি গ'ল আৰু একদম শৌচ কৰোঁতে উঠিব নোৱাৰা হৈ গ'লোঁ আৰু। বমি হৈছিলে? বমিটো নাই হোৱা মোৰ। শৌচ কৰি গ'ল। পেটৰ আমনি? প্ৰসাদ কিমান সময়ত খাইছিলে নামঘৰত? নামঘৰত নাই খোৱা, ঘৰতে খাইছিলোঁ গধূলি। ঘৰৰ পৰা লৈ অহাৰ পিছত? গধূলি। গাঁৱত আছে বহুত মানুহ। মানে পেট বিষাইছে, বমি হৈছে, তাৰপৰা পায়খানা হৈছে, তাৰপৰা কৈছে মানে হেৰি কি হৈছে জানো, বুট খোৱাৰ কাৰণে প্ৰসাদৰ কাৰণে হৈছে চাগে। বিশেষ প্ৰসাদ দুটামানহে খাইছোঁ আৰু একো খোৱা নাই নহয়। হেৰি আছিলে, নাম সমনি আছিলে। কোন গাঁৱত? ঠেকেৰাগুৰি, 1 নং ঠেকেৰাগুৰি। কিমান মানুহ হৈছে বুলি গম পাইছে? কিমান মানুহ হৈছে মানে গাঁৱৰ প্ৰায় মানুহে হৈছে। যিখিনি মানুহে বুট চুট খাব পৰা নাই তেনেকুৱা মানুহ নাই হোৱা বুলি কৈছে। হ'লেও আমাৰ দেউতা বয়সস্থ যদিও হৈছে মানে মগু চগু খাইছিলোঁ বুলি কৈছে। ঘটনাটো কেনেকৈ হ'ল মানে ধৰক আমাৰ গাঁৱৰ নামঘৰত 1 নং ঠেকেৰাগুৰি নামঘৰত আপোনাৰ নাম সামৰণি আছিলে। নাম সামৰণি থকাৰ কাৰণে তাতে হয়তো প্ৰসাদতে ফুড পয়জন হ'ল বুলি ভাবিছোঁ এতিয়া। গোটেই গাঁৱৰ মানুহ ধৰক এতিয়া প্ৰত্যেকৰ ঘৰতে 2-3জনকৈ এনেকৈ পৰি আছে বৰ্তমান। মোৰ ঘৰটো এতিয়া বৰ্তমান মই দেউতাক এৰি থৈ আহিছোঁ। দেউতাক ঘৰত পৰি আছে, মোৰ মাইকী মানুহক লৈ আহিবলগীয়া হৈছে। তাকে আৰু এতিয়া বৰ্তমান চিকিৎসা কেনেকুৱা ধৰণৰ? চিকিৎসা জাষ্ট এতিয়া আমি অলপ আগত আহি পাইছোঁহিয়ে। ডক্টৰ এতিয়া সোমাব, চাব। বৰ্তমান কাম কৰি আছে, কাগজ পাতি কৰিলোঁ। ডক্টৰ আহিব চাব। আমাৰ গাঁও হ'ল 1 নং ঠেকেৰাগুৰিত। কালি আপোনাৰ এতিয়া প্ৰশাসনৰ কোনোবা লোক গৈছে? নাই বৰ্তমান এতিয়ালৈকে যোৱা নাই। আমি যিখন আমাৰ ফাৰ্মাচী আছে, ফাৰ্মাচীত ঔষধ বিচাৰি গৈছোঁ। ঔষধ বিচাৰি যাওঁতে কৈছে বোলে ঔষধ নাইকিয়া হৈ গ'ল বুলি কৈছে। তাৰ উপায় নাপায় লাষ্টত আমি টমটম ভাড়া কৰি এনেকৈ গুচি আহিবলগীয়া হৈছে আৰু। প্ৰায় 105জন ভৰ্তি হৈছিলে হস্পিটেলত আৰু ভৰ্তি হোৱাৰ পিছত আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছেটআপ মোবিলাইজ হৈছিল। IDSP টিমো লখিমপুৰৰ পৰা আহিছে আৰু RBSK 2টা টিম আমি ইয়াতে পঠাই ৰাখিছিলোঁ। তেওঁলোকৰো যিমান ষ্টাফ আছে চব একেলগে এক্টিভেট হৈ গৈছিলে। 105জন যদি একেলগে হস্পিটেলত আহে অলপমান আৰম্ভণিতে হুলস্থুল হৈছিল, কিন্তু এতিয়া লাহে লাহে ছিষ্টেমটো ছেট হৈছে। একো মানে এক্সট্ৰিম আনফৰ্চুনেট ইনচিডেণ্ট এটাও হোৱা নাই। এজনক আমি LMCH লৈ ৰেফাৰ কৰিছোঁ। এতিয়া মাত্ৰ 30জনে ইয়াতে ভৰ্তি আছে, বাকী চব ঘৰলৈ গৈছে। আৰু য'ত ইনচিডেণ্টটো হৈছে ঠেকেৰাগুৰিৰ কাষতে মিনি PHC এটা আমাৰ আছে। তাতেও আমি ৰাতি ডক্টৰ আৰু ফাৰ্মাচী খুলিবলৈ দিছোঁ আৰু তাতেও এটা ষ্টেণ্ড বাই এম্বুলেঞ্চ থাকিব। ইয়াতেও আমি কৈ ৰাখিছোঁ যে 2টা এম্বুলেঞ্চ আমি ইয়াতে ৰাখিম। আৰু যিহেতু ডিহাইড্ৰেশ্যন হ'লে লেট্ৰিন পায়খানা মানুহবিলাকে বেছি যায়, তো গোটেই ৰাতি আমি এক্সট্ৰা চুইপাৰো ইয়াতে আমাৰ হস্পিটেল মেনেজমেণ্ট এৰেঞ্জ কৰি ৰাখিছে। মই ভাবিছোঁ অহাকালিলৈ আমাৰ পিকচাৰটো ক্লিয়াৰ হৈ যাব আৰু চব একো মানে ইয়াতে কেজুৱেলিটিটো নহয়, এইটো আমাৰ ছাৰ ধাৰণা কৰা গৈছে ফুড পয়জনিং বুলি। কিবা ইনকুৱাৰী ব্যৱস্থা? ফুড পয়জনিঙে হৈছিলে আৰু মেজিষ্ট্ৰেটো আৰম্ভণিতে গৈছিল। যিমান মানুহ ইয়াতে আহিছে তেওঁৰ পৰাও সোধা হৈছিলে আৰু যিমান মোক খবৰ দিছে গাঁৱত মানে নামঘৰত শৰাই হিচাপে আনিছিলে আৰু তাতে মিক্স কৰিখিনি বনোৱা হৈছে। তো আমি কোনো মানুহৰ ওপৰত আইডেণ্টিফাই কৰিবতো নোৱাৰোঁ আৰু ফুড ছেফটি অফিচাৰো ইয়াৰ পৰা আহি চেম্পলটো লৈ গৈছে। যেতিয়া ৰিজাল্ট আহিব তেতিয়া আমি গম পাম যে কি বস্তু হয় ফুড পয়জনিং।